নমস্কাৰ গাইস মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো আৰু আজি আমি গৈ আছো সুবনখিৰি নদীলে তাত মানে খুব বগৰী আছে গাইস বগৰী আনিবলৈ যাওঁ আৰু ইয়া ভাইটি আহিছে আমাৰ এই কণ্ঠাধি আহিছে আৰু গাইস মানে কি ক'ম একদম ধুনীয়া এটা পৰিৱেশ কাইলৈ যামগে আৰু ধুনীয়া আছে চাহ বাগান আছে তো বলক গাইস লগ পাইছো গাইস इसको ऐसे खुसकाई गाइस मिसिंग और घर एबले गाइस यात माने प्रत्येक घर मानुहते माने एडरा माटी हलो बागान আছে गाइस इफाले আছে गाइस देखो सब माने बागान এখন ডাঙৰ বাগান গাইস এতিয়া নামি নদী পাম আৰু গাইস আহি আছো লাহে লাহে আৰু ইফালেও আৰু আহি আছে এইয়া কণ্ঠা সব বগৰী নিয়াৰ ধান্দাত আহিছে গাইস কি মনা তুমি ভিডিঅ' বনাইছা তাই ভিডিঅ' বনাইছে গাইস চাওক এইটো এটা ব্লগাৰ এইখানে খুবি আছে গাইস বলক বগৰী গাইস এটুকা বগৰী আছে নহয় বলে মই সব দেখাই আছে গাইস দেখো তারপর এখানে একটা নদী এটা পাহাড় হেয়া জায়গা ইয়াত মানে হিলগুটিটো বেছি গাইস হিলগুটি পাহাড় এই দুটা বস্তু বহুত বেছি আহিছিল খুৰাহঁতৰ ঘৰলে এৰনা মনা ৰ গাইস খুৰাহঁতৰ ঘৰলে মই 5-6 বছৰ মানৰ আগত অহা তাৰ পিছত এতিয়া আহিছো আৰু বহুত বছৰ হৈ গ'ল মানে সুবনখিৰিলে না তো চান্স পাইছে তাকিয়ে চলে যাচ্ছে হাই সবাইকে বলছি দেখছ না গাইস মানে একটু নিউজ ব্লগ আসবে এই এটা কি আমার কাছে থাকবে গাইস এয়া ভইসা উঠাই গেছে গাইস ডুলি গাইস এফালে এখন গাড়ী গৈছে আৰু মানে এফালৰ পৰা আহি সিধা মেইন ৰাস্তাত ওলাব পাৰি এফালে এটা যাব পাৰি আৰু এফালে এটা যাব পাৰি পুরা মানে ইয়াত এফালে ডাম্পাৰ অহা যোৱা মানে এনেকৈ চলি থাকে আৰু গাইস আমি এতিয়া নদীলৈ যাম তো পোনে গৈ থাকোঁ নে কি এইফালে গাইস আহি গেলাপচা ৰাস্তাত পাই গৈছোহি মানে ইয়াৰ ৰাস্তাটো মানে এনেই ভালেই কিন্তু ইয়াত মানে তাৰ পৰা ডাইৰেক্ট হেৰি শিলগুটি আনেতো তো ডাম্পাৰ চাম্পাৰ আহি থাকে সেইকাৰণে ৰাস্তাটো বেয়া গাইস আহিয়ে আছো পোৱাহিয়ে নাই ইয়াতে ঘৰ যে নোপোৱাহিয়ে হলো গাইস পানী চানী দেখোন নাই ফালে একদম তাত আছে পানী গাইস পাহাৰে পালোহি আৰু অকমান গাইস এইবিলাক চাগে এই শিল যোনে মানে এনেকৈ নদীৰ পৰা এনেকৈ উলিয়াই এই ইয়াত থাকে চাগে মানুহবিলাকে অকণমান জিৰণি লয় সেইবোৰ ইয়াত আছে মজা লাগিছে কিন্তু খোজকাঢ়ি আছো যদিও তাৰপৰা এক জেচিবি হে गाइस दुख का बात ये है कि सुबनखिरि नदी में पानी नहीं है और माने এটা চাগে বেলেগ হেৰি আছে কিন্তু শিলগুটি বহুত আছে গাইস এইফালে আছে পানী ইয়াত কিন্তু খানা খাবলৈ কিন্তু মজা লাগিব সব শিলগুটি আমাৰ ইফালে খুনেঙিত যদি এনেকৈ শিলগুটি থকা হ'লে নহয় মানুহক ঘৰ বনাবলৈ আৰু শিলগুটি দৰকাৰ নাই गाइस ये हो गया प्रॉब्लम ये थोड़ा सरू नदी है बट वहाँ पर जो इसको पार करना चाहिए वो बहुत डौ है
এখন বহুত দ হ'ল গাইছ যাম কেনেকৈ পখেন তই যদি ইয়াত পৰি যাওঁ নহয় তোৰ মাৰে মোক ঠেকেচি পেলাব সোনকালে গাইছ এয়া মই নদী চদী পাৰ হ'লোঁ সয়া সন্থা গৈ আছে মানে এনেকুৱা চব গাইছ কালি মানে মই কৈছিলোঁ যে এই আপোনালোকক যোৱাটো ব্লগত দেখুৱাইছিলোঁ যে এই মানে এই কি বুলি কয় মিচিঙৰ এইটো ৰংঘৰ কি ৰংগমঞ্চ টাইপৰ যে এটা দেখুৱাইছিলোঁ তাতে ফটো একপি মাৰিলোঁ মই ফটো একপি মাৰি মই ষ্টৰি দিলোঁ দেই একদম লিগাঙৰ গান এটা লগাই তাৰপিছত হেৰি মোৰ ভণ্টি মানে এই আমাৰ ঘৰৰ ওচৰ মানে ৰাণী এই প্ৰথম ব্লগটোত দেখিছিলে চাগে তাৰপিছত মই দিলোঁ ষ্টৰি তাই মই গম নাপায় মই গোগামুখ আহিছোঁ তাই দিছে ক'ত আহিছোঁ মইতো যেনে হ'লেও অকণমান তাই যেতিয়া গম নাপায় মইতো উচ্চ খাপতক মই উস্তাদিকণ মাৰিব লাগিব তাৰপিছত মই ক'লোঁ নাগালেণ্ড মানে এই নাগালেণ্ডো গাইজ তেনেকুৱা নাথাকে জানো তাৰপিছত মই ক'লোঁ নাগালেণ্ড মোক অকণমান মই উচ্চ খাপত অকণমান উস্তাদি মাৰিছিলোঁ অকণমান তাৰপিছত আৰু তাই ভইচ মেছেজ এডাল দিছে দেই ভবি উস্তাদিৰ বোলে এটা সীমা থাকে মই লাজ পোৱা নাই আকৌ গাইছ আপোনালোকে লাজ পাইছে নেকি নাই পোৱা নহয় ময়ো নাই পোৱা গাইছ বাৰু যি কি নহওক পৰিৱেশটো অতি সুন্দৰ শান্তি পালোঁ ইয়াত জীৱটোৱে শান্তি পালে আহি ফটো একপি মাৰিলোঁ গাইছ কাৰোবাক ভেঁকুৰ গুটি লাগিব নেকি ইয়াক কণ্টেক্ট কৰক গাইছ মই ইয়াত আপোনাৰ ছাপ্লাই দিম মই ইয়াত কণ্টেক্ট কৰি দিম আৰু এইবোৰ একদম ভেঁকুৰি গছ এইবোৰ বগৰী গছ গাইছ আমাৰ সন্মুখত আৰু গাইছ অৱশেষত আমাৰ গন্তব্য স্থানটো খোজকাঢ়ি পালোহি গাইছ কাৰোবাক যদি বগৰী লাগে কমেণ্ট কৰিব গাইছ ভেঁকুৰি গছ মানে গুটি লাগিলেও কমেণ্ট কৰিব গাইছ এই ভেঁকুৰি বাগান এখন এয়া আজি গম পালোঁ মই পেণ্টটো চফা কৰিমগৈ হেৰি বনগুটি লাগিব বুলি এইখিনি মাটি যদি মোৰ হোৱা হ'লে মই কম ধনী হ'লোহেঁতেনে বাৰু এই আলহীকেইজনে পাৰি আছে আলহী মানে আমি আলহী আৰু এজোপা ইয়াত বগৰী চগৰী নাই হ'লে মই জানিছিলোঁ তহঁতি লাগিবি বুলি গাইছ সেইসকল বগৰী বিচাৰিবলৈ গ'ল কিন্তু দুখবশতঃ গাইছ মই বনগুটি গুচাই থাকোঁতে গৈছে খোজকাঢ়িবই পোৱা নাই গাইছ ইমান ধুনীয়া এখন ঠাইত এইবোৰ কেলৈ কাম কৰিব লাগে তহঁতি খাইছ খা ভাঙি থৈ যাব নালাগে নহয় এইটো দুখৰ কথা গাইছ মানে মই আপোনালোকক কৈছিলোঁ নহয় ইয়াত ঢেৰ বগৰী আছে মই লাজ পোৱা নাই ইয়াত বগৰী মানে এইফালে শেষ হ'ল সেইফালে মানুহবোৰ গৈ আছে এইফালে মানুহবিলাক গৈছে যদি তাতো নাই মই বহুত লাজ পাম নহয় এইবিলাক গছ এনেই আছে গাইছ এনেই দেখুৱালোঁ এইবিলাক যে এইবোৰ এনেই দেখুৱালোঁ এয়া গৰুও ভেঁকুৰি গুটি খাই ভাই পাহাৰত টাৱাৰ পষ্টবিলাক চাওক ডাও পাতলৈ জইন দিছে আইফোন নহয় বাৰু হ'লেও জুম কৰিছোঁ বৈ গাইছ এই মানে বগৰী বহুত বিচাৰি এঠাইত পালোঁ মানে এতিয়া লাজ পাব লগা নহয় আৰু মই বগৰী দেখুৱাইছোঁ ইয়াত মানে ঢেৰ বনগুটি গাইছ ৰ'ব এক মিনিট গাইছ কেইটামান হ'লেওতো পালোঁ চলি যাব খাবলৈ পালেই হ'ল ধনিয়া চনিয়া দি গাইছ ব'লক ঘৰলৈ যাওঁ গাইছ এতিয়া মানে একদম ঘূৰি পকি আহি পালোহি ভৰিকেইটা একদম তবাম বিষাইছে ৰাইজ আৰু ভিডিঅ'টো যদি চাই ভাল পালে দেন লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব বাই বাই